এজাক বৰষুণে ৰখাব পাৰে জানো ৰাঙলী বহাগক? নমস্কাৰ, পুনৰ এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আজি মোৰ আপোন গাঁও মৰনৈৰ ভিউ ফিল্ডত ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়া। আৰু বিহু আৰম্ভ নহওঁতেই অহা এই মৃদু বৰষুণ জাকে মনটো কিছু সেমেকাই তুলিলেও বিহুৰ উৎসাহ জানো পাহৰিব পাৰি? যিহেতু বৰষুণৰ বতৰ, গতিকে হাতত একাপ গৰম চাহ লৈ ৰৈ থাকিলোঁ বৰষুণ শেষ হোৱালৈ। 15 মিনিটমান নেৰানেপেৰা বৰষুণৰ পিছত এতিয়া বৰষুণ শেষ হ'ল আৰু মঞ্চত আৰম্ভ হৈছে সম্বৰ্ধনা অনুষ্ঠান। আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে আপোনালোক সকলোলৈ আগবঢ়াই দিম আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ শুভ আৰম্ভৰ কিছু ক্ষণ আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ বৰ্ণালী কলিতাৰ গীতৰ শৰাই। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ এই অনুষ্ঠান উপভোগ কৰিব দূৰৰ পৰাই। গতিকে ব'লক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ।